মাই ইউটিউব চেনেল জীৱন গলাপ লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ যি ঔগুৰি ৰঙালী বিহুৰ যি আজি অন্তিমটো দিন, তাৰে আজি মই ব্লগ বনাবলৈ গৈ আছোঁ। তো আহক, আজি যি বিশেষ সাংস্কৃতিক সন্ধিয়াৰ যি বিশেষ আকৰ্ষণ আছে আমাৰ যি প্ৰাণদ্বীপ, গতিকে আহক আপোনালোকে আজি এই ভিডিঅ'টো উপভোগ কৰক। এয়া মই গৈ আছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আগফালৰ যি আমাৰ মানুহ কিমান হৈছে চাওক। সঁচাকৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি সকলোৰে গা মলমলাই যায়, নাচিবলৈ সকলোৰে বহুত এটা ফূৰ্তিত সকলো আমি থাকিবলৈ পাওঁ। আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম অলপ ওচৰৰ পৰা কিমান মানুহ হৈছে। পুৰা মানুহৰ সমাগম চাওক, প্ৰাণদ্বীপক চাবলৈ কিমান মানুহ আহিছে চাওক, গোটেই ফিল্ডখনেই ভৰি আছে পুৰা। অলপ পিছতে প্ৰাণদ্বীপে গীত পৰিৱেশন কৰিব। গাইজ চাই থাকক ভিডিঅ'টো। হেল্ল' গাইজ, এয়া চাওক আমাৰ একেবাৰে কলেজত আমি হায়াৰ ছেকেণ্ডেৰী একেলগত পঢ়িছিলোঁ। এয়া আমাৰ বন্ধুবৰ্গক লগ পালোঁ। চাওক আজি আমাৰ মাজত এয়া বিহু চাবলৈ আহিছে বিমান, আৰু এয়া আমাৰ বন্ধুবোৰ আমি একেলগতে অতিবাহিত কৰিছিলোঁ। কলেজৰ দিনবোৰ বহুত চিৰযুগমীয়া আছিলে আৰু আনন্দদায়ক আছিলে। আজি সেই কলেজৰ বন্ধুৰ যি মানে এতিয়ালৈকেও যে আমি জীয়াই ৰাখিছোঁ, বহুত ভাল লাগিছে। বন্ধু কৈ দিয়া কিবা এটা কোৱা। আজি লগৰ মানে ফ্ৰেণ্ডৰ লগ পাই ইমানেই ভাল লাগিছে, নিজকে বুজাব পৰা নাই, ইমানেই ভাল লাগিছে। মানে আজি এনেকুৱা এটা অনুষ্ঠানত লগ পাইছোঁ, বহুত সুখী, মই সুখী। তুমি এটা কৈ দিয়া অলপ কোৱা। সকলো লগকে লগ পাই ভাল লাগিলে। আজি আমি প্ৰাণদ্বীপক চাম, হয় নহয়? পূৰা এনজয় কৰিম, পূৰা নাচিম, লগতে নাচিম। ভাল লাগিছে আৰু নিজৰ লগৰখিনিক লগ পালোঁ। নিজৰ গাঁওখনলৈ আহিছা তোমালোকে, বহুত বহুত সুখী মানে আমি, নহয় জানো? কি যি কি নহওক গাইজ, আপোনালোকে চাই থাকক। অলপ পিছতে প্ৰাণদ্বীপে উঠিব। আজি প্ৰাণদ্বীপৰ লগত আমি একেলগে আমি বন্ধুবৰ্গ নাচিম। ঠিক আছে, ভিডিঅ'টো চাই থাকক। এয়া প্ৰাণদ্বীপ আহি গ'ল। আমাৰ প্ৰাণদ্বীপে সংগীতানুষ্ঠান আৰম্ভ কৰিছে, এয়া চাওক।